ইউপিপিএল হিসাবে তো এতিয়া আমাৰ গজগজি এটা পাৰ্টি হিচাপে আপোনালোকে দেখিছে প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ সভাপতি তথা বিটিআৰ প্ৰধান তেখেতৰ নেতৃত্বত আজি বিটিআৰ অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠী এই জনগোষ্ঠীৰ প্ৰত্যেকটো দল সংগঠন ইয়াৰ ইণ্টেলেকচুৱেল সকল আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই 4.5 বছৰীয়া যি শাসন এই শাসন কালতটো তেখেতসকলে মানে ভালকে বুজি উঠিছে তেওঁলোকে দেখিছে যে আমাৰটো হ'ল যে শান্তি স্থাপন কৰি ভাতৃত্ববোধটো ৰাখি এই অঞ্চলৰ প্ৰগতি কৰাৰ কাৰণে কাম কৰি আছে যাৰ কাৰণে আজি ইউপিপিএল দলৰ প্ৰতি আপোনালোকে দেখিছে বিপিএফৰ বছা নেতা তেখেতসকলে আজি ইউপিপিএল দলত যোগদান কৰিছে এইকাৰণে আগন্তুক নিৰ্বাচনৰ কাৰণে আমি বুথ কমিটিৰ আমাৰ কৰ্মীসকলক আমি সেন্সিটাইজ কৰিছো যে অহা নিৰ্বাচনৰ কাৰণে সবে যাতে সজাগ হয় আৰু যেটো আমি অহা নিৰ্বাচনৰ ভাল এটা ফলাফল আমি দেখুৱালে সক্ষম হ'ম সরকার আমারই আহিব এটা কোনো সন্দেহ নাই এই কারণে আজিটো হল যে আমার কর্মীসকলক যাতে অলপ সজাগ হৈ আগন্তুক নির্বাচনের কারণে তেওঁলোকে কাম করে এই কারণে এটা বুথ সন্মিলন আমি পাতিছো 40টা সমষ্টিৰ আমি প্ৰত্যেকটোতেই বুথ সন্মিলনী আমি পাতিম যোৱা 2 তাৰিখৰ পৰা আৰম্ভ হ'ল আজি পৰ্বতজোৰাত কৰিছো আৰু এনেকৈ পৰ্যায়ক্ৰমে আমি কৰি গৈ থাকিম কিমানটা আচলতে আপোনালোকে টাৰ্গেট চাওক প্ৰত্যেকটো ৰাজনৈতিক দলেই নিজাববীয়া তেওঁলোকৰ এজেণ্ডা থাকে তেওঁলোকৰ উদ্দেশ্য থাকে আৰু ৰাজনৈতিক দল গঠন কৰাৰ লগে লগে এটা উদ্দেশ্যটো হ'ল যে ইয়াত শাসন কৰাটো ৰাজনৈতিক দলৰ এটা উদ্দেশ্য হয় তো আমিও সাজু হৈ আছো 40টা সমষ্টি আমাৰ যেনেকৈ দলীয় যিখিনি ষ্ট্ৰেংথেন আমি কৰিব লাগে এইখিনি আমি কৰিছো আৰু ভাল এটা স্থিতিত ভাল এটা পৰিৱেশত আমি আগুৱাই আছো এইকাৰণে আগন্তুক নিৰ্বাচনত আমি 40টা সমষ্টিৰ কাৰণে যেনেকৈ প্ৰিপেয়াৰেশ্যন কৰিব লাগে এইখিনি আমি কৰি আছো আৰু এই প্ৰিপেয়াৰেশ্যন আমাৰ একদম চুংগত সেইকাৰণে অহা নিৰ্বাচনৰ কাৰণে যিকোনো পৰিস্থিতি যিকোনো পৰিৱেশৰ মোকাবিলা কৰিবলৈ আমি কৈছো বিজেপিৰ তৰফৰ পৰা যেহেতু কোৱা হৈছে যে ইউপিপিএল তেনেদৰে বিপিএফও স্পষ্ট নহয় তেনে ক্ষেত্ৰত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত চাওক আমি ইয়াত শান্তি স্থাপন কৰিছো আৰু শান্তি আজি সবে উপলব্ধ কৰিছে শান্তি অবিহনে আমি কোনো এটা কাম সুচাৰুৰূপে আমি কৰিব নোৱাৰো আৰু শান্তিৰ কাৰণে সবেই মানে ভাবিছিল হয়তো এটা সময়ত যে এই শান্তি কেতিয়াও ঘূৰি নাহিব কিন্তু শান্তিটো আজি আহিল আৰু এই শান্তি আনাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ চিফ তথা পাৰ্টি সুপ্ৰিমো তেখেতৰ নেতৃত্বতে আজি গোটেই বিটিআৰ অঞ্চলত যোৱা 4.5 বছৰত কোনো এটা গুলি ফুটা নাই তেনেকৈ কোনো কিডনেপিং বা তেনেকৈ ধন দাবী নিশ্চয়কৈ হোৱা নাই আৰু আপোনালোকে জানে যে ইয়াৰ মুৰব্বী বা যিসকলে শাসন কৰি আছে তেখেতসকলৰ যদি বিচাৰে তেখেতসকলৰ যে সদিচ্ছা যদি আছে তেওঁলোকে ইয়াত যদি শান্তি স্থাপন কৰিবলৈ মন মেলে শান্তিও অৱশ্যম্ভাৱী আহিব তো আমি দেখিছোঁ যোৱা 15টা 17টা বছৰত ইয়াৰ শাসককৰ্তাই তেওঁলোকে বিচৰা নাছিল যে ইয়াৰ শান্তিটো বাহাল হওক তেওঁলোকৰ সদিচ্ছাই নাছিল যাৰ কাৰণে শান্তিটো অহা নাই আজি শান্তিটো অহাৰ লগে লগে বিভিন্ন ক্ষেত্ৰ শৈক্ষিক ক্ষেত্ৰতে হওক সামাজিক ক্ষেত্ৰতে হওক ৰাজনৈতিক ক্ষেত্ৰতে হওক আৰু আপুনি অৰ্থনৈতিক দিশতেই হওক প্ৰত্যেকটো দিশত আমি একদম মানে সুকলমে আমি কাম কৰিব পাৰিছো নিজাববীয়াকৈ চলিব পাৰিছো বিজনেছবোৰ কৰিব পাৰিছো এই ক্ষেত্ৰত আমি নাভাবো যে ইউপিপিএলটো এৰি ইউপিপিএলটো মানে আওকাণ কৰি কোনোবা দল কোনোবা ৰাজনৈতিক দলক আগন্তুক নিৰ্বাচনত ইয়াৰ শাসনত বহাব
এইটো আমি কেতিয়াও মানে দেখা নাই বা ভাবা নাই সেইকাৰণে এই গোটেইখিনি ৰাজ্যৰ যিখিনি সঁহাৰি ৰাইজৰ যিখিনি আশা আকাংক্ষা এইখিনি ইউপিপিএল দলৰ প্ৰতি আমাৰ দলৰ প্ৰধান প্ৰমোদ বড়োৰ প্ৰতি তেওঁলোকে নিশ্চয়কৈ সঁহাৰি জনাব এইখিনি আমাৰ দৃঢ় বিশ্বাস দেখা গৈছে যে আপোনালোকৰ বিজেপিৰ লগত যিটো মিত্ৰতা সেইটো কিন্তু চিএম ছাৰে এটা কৈছে খেলিব আচলতে কেনেকুৱা ধৰণৰ মিত্ৰতা হ'ব চাওক যোৱা 2020 চনতো আমি অকলে খেলিছিলোঁ বিজেপি অকলে খেলিছিলোঁ মানে ফাৰ্ষ্ট ইলেকশ্যন তেতিয়াহে আমি মিত্ৰতা কৰিছিলোঁ এইকাৰণে মই অলপ আগতে ক'লোঁ যে 40টা সমষ্টিতে আমি একেবাৰে সাজু হৈ আছোঁ যি ধৰণে পৰিৱেশ আহিব পৰিস্থিতি আহিব এই ধৰণে আমাৰ কৰিব লগাখিনি কৰণীয় কামখিনি আমি কৰিম মুঠতে আপোনালোকে জানি থওক যে 40টা সমষ্টিত পাৰ্টি হিচাপে যেনে ধৰণে আমি কাম কৰিব লাগে যেনেদৰে প্ৰস্তুতি চলাব লাগে এইখিনি প্ৰস্তুতি আমাৰ একদম চলি আছে गोजोनथाव खौरां बर'नि आंगोथार गोथाव ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां बर'नि आंगोथार ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरा बे गोदानै खुलिनाय लाइजौ हटेलाव हाबफैनो हागोन जाखांफुहांनाय लाइमोन फालांगिरि गपेश बसुमतारिया अदालगुरिनि टंलायाव बेखेवदों बर'नि आंगोथार ओंख्रि मोनग्रा गंसे हटेल अदालगुरि जिल्ला टंलानि मिउनिसिपाल बर्ड मावख'नि साखाथियाव गोदानै बर'नि गोग्गो जानाय आदारनि गंसे लाइजौ मुंनि हटेल बेखेवदों अदालगुरि जिल्लानि सिङाव थानाय फालांगिरि नोगोर टंलायाव गोदानै खुलिनाय बे लाइजौ हटेलाव बर'नि दोरोङारि जाग्रा आदारजों लोगोसे गोबां जाग्रा आदारफोरबो मोननो हागोन गोदानै बेखेवजानाय बे लाइजौ हटेलाव अमा बेदर बोरमा लकेल ना साम' नारजि अनला खारै थास' मैथा आरो नाफाम आरो गोबां आइटेमफोरखौ मोननो हागोन बेनिखायनो नोंथाङाबो अदालगुरि जिल्ला टंला लामाजों थांलाय फैलाय खालामोब्ला बे गोदानै खुलि जानाय लाइजौ हटेलाव हाबनानै बर'नि दोरोङारि गोथाव जाग्रा आदारफोरखौ जालांनो हागोन आरो नोंथाङा नैबे 9101758967 जामबुं नम्बरनि गेजेरजों खौरां लाहरनानै आबुङै मिथिना लानो हागोन